বন্ধুসকল, আমি আমাৰ জীৱনত বলিউড চেলিব্ৰিটিজ আৰু ডাঙৰ বিজনেছমেন আদিৰ বিষয়তো বহু কথা পাতোঁ আৰু তেওঁলোকৰ বিষয়তো বহু কথাই জানো। কিন্তু কেতিয়াও আমাৰ সেইসকলৰ নাম মনত নাথাকে যিয়ে বৰ্ডাৰত সাহসেৰে সদায় দিনে ৰাতিয়ে যুঁজে আৰু গোটেই দেশক ৰক্ষা কৰে। আজি আমি এনেকুৱা এজন বীৰ জোৱানৰ হৃদয় কঁপোৱা আৰু প্ৰেৰণাদায়ক কাহিনীৰ বিষয়ে ক'বলৈ ওলাইছোঁ, যিজনে কাৰ্গিল যুদ্ধত নিজৰ সুপ্ৰিম লিডাৰশ্বিপৰ বাবে গোটেই দেশৰ লগতে আৰ্মিৰ নামো জিলিকাই তুলিলে। হয়, আপুনি হয়তো ঠিকেই ধৰিছে। সেই বীৰ জোৱানজনৰ নাম হৈছে কেপ্টেইন বিক্ৰম বাট্ৰা, যাৰ পৰিচয় দিয়াৰ কোনো প্ৰয়োজন নহয়। ভাৰত মাৰ কাৰণে শেষ উশাহলৈকে যুঁজ কৰা কেপ্টেইন বিক্ৰম বাট্ৰাৰ জীৱনক লৈ বনোৱা ফিল্ম শ্বেৰশ্বাহৰ ৰিলিজ হোৱাৰ পিছৰ পৰাই সকলো ঠাইতে এই পৰম বীৰজনৰ নাম মুখে মুখে চলিছে। পাকিস্তানে বিশ্বাসঘাতকতাৰে যেতিয়া 1999 চনত কাৰ্গিলৰ বহু জেগাত নিজৰ বাহৰ পাতিছিল, তেতিয়া ভাৰতীয় সেনাই সেই বাহৰসমূহ উঠাবলৈ অপাৰেশ্যন বিজয় আৰম্ভ কৰিছিল। সেই যুদ্ধত কেপ্টেইন বিক্ৰম বাট্ৰাই বহুত জৰুৰী ভূমিকা পালন কৰিছিল। তেওঁ সেই সাহসৰ বাবে ভাৰত চৰকাৰে সৰ্বোচ্চ আৰু সকলোতকৈ প্ৰতিষ্ঠিত পুৰস্কাৰ পৰমবীৰ চক্ৰৰে সন্মানিত কৰিছে। আহক বন্ধুসকল, এই ভিডিঅ'টোৰ দ্বাৰা বিক্ৰম বাট্ৰাৰ জীৱনৰ আচল কাহিনীটো জানো। পালনপুৰৰ নিবাসী জিএল বাট্ৰা আৰু কমল কান্তাৰ ঘৰত 9 ছেপ্টেম্বৰ 1974 চনত দুজনী ছোৱালীৰ পিছত দুটা যজা ল'ৰাৰ জন্ম হৈছিল। মাক কমল কান্তাৰ ৰামচৰিত মানসৰ প্ৰতি বহু শ্ৰদ্ধা আছিল, সেয়েহে তেওঁ দুয়োটা ল'ৰাৰ নাম লাভ আৰু কুশ দিছিল। লাভ মানে বিক্ৰম আৰু কুশ মানে বিশাল। বিক্ৰমৰ দেউতাকে তেওঁক প্ৰথমে DAV স্কুলত আৰু তাৰপিছত চেণ্ট্ৰেল স্কুলত পালনপুৰত নামভৰ্তি কৰিছিল। সেনা কেম্পৰ ওচৰত স্কুল হোৱাৰ বাবে বিক্ৰমে সদায় সেনাৰ জোৱানসকলক ওচৰৰ পৰা দেখিছিল। লগতে বিক্ৰমে সেনাৰ বীৰত্বৰ কাহিনী, টিভি শ্ব'ছ আৰু ফিল্মো বহুত ভাল পাইছিল। সেইকাৰণে বিক্ৰম বাট্ৰাৰ স্কুলৰ সময়ৰ পৰাই দেশপ্ৰেম জাগি উঠিছিল। তেওঁৰ জীৱনৰ এটাই উদ্দেশ্য আছিল, যি কৰিম মন লগাই কৰিম, যিহতে কাম কৰিম নিজৰ 100% দিম, লাগিলে পঢ়া হওক বা খেলা ধূলা হওক। তেওঁ এই চিন্তাধাৰাৰ বাবেই স্কুলত টপাৰ হোৱাৰ উপৰিও টেবুল টেনিছত ভাল প্লেয়াৰ হোৱাৰ লগতে কোৰ কাৰিকুলাৰ এক্টিভিটিছতো ভাগ লৈছিল। 12 ক্লাছৰ পিছত বিক্ৰম চণ্ডীগড়লৈ গৈছিল। DAV কলেজ চণ্ডীগড়ত বিজ্ঞান বিষয়ত গ্ৰেজুৱেশ্যন পঢ়া আৰম্ভ কৰিছিল। নিজৰ কলেজৰ সময়তে কেপ্টেইন বিক্ৰম বাট্ৰা NCC এয়াৰ উইংছত সোমাইছিল। ইয়াত বিক্ৰম বাট্ৰাই C চাৰ্টিফিকেটৰ কাৰণে কোৱালিফাই কৰিছিল আৰু তেওঁ NCCত ৰেংকো পালে। 1996ত তেওঁ NCC কেডেট হিচাপে গণতন্ত্ৰ দিৱসত পেৰেডত অংশগ্ৰহণ কৰিছিল। পিছত 1995ত কলেজৰ সময়তে তেওঁক শ্বিপিং কোম্পানীৰ লগত মাৰ্চেণ্ট নেভিৰ কাৰণে চিলেক্ট কৰিছিল। প্ৰথমে বিক্ৰম বাট্ৰাৰ এই জবটোৰ কৰিবলৈ মন আছিল, কিন্তু পিছত তেওঁ নিজৰ ডিচিশ্যন সলনি কৰিছিল। 1995তে তেওঁ গ্ৰেজুৱেশ্যন সম্পূৰ্ণ কৰাৰ পিছত ইংলিছত ME কৰিবৰ বাবে পাঞ্জাৱ ইউনিভাৰ্চিটি চণ্ডীগড়ত এডমিশ্যন লৈছিল। কিন্তু বন্ধুসকল, তেওঁৰ আচল উদ্দেশ্য মানে লক্ষ্য আৰ্মিত সোমোৱা আছিল। সেয়েহে সেনাত যাবৰ বাবে 1996ত তেওঁ CDS পৰীক্ষা দিছিল আৰু এলাহাবাদত ছাৰ্ভিচ চিলেকশ্যন বৰ্ডৰ দ্বাৰা তেওঁক চিলেক্ট কৰিছিল। তেওঁ এই পৰীক্ষাত চিলেক্ট হোৱা 35 জনৰ ভিতৰত এজন আছিল। ইণ্ডিয়ান আৰ্মিত ভাগ লোৱা জুনুন তেওঁৰ ভিতৰত ইমান আছিল যে ইণ্ডিয়ান ছলজাৰ একাডেমীত সোমাবলৈ তেওঁ কলেজৰ পৰা ড্ৰপ আউট কৰিছিল। তাৰ পিছত ডিচেম্বৰ 1997ত ট্ৰেইনিং শেষ হোৱাৰ পিছত তেওঁক জম্মুৰ চৌপৰ নামৰ ঠাইত আৰ্মিৰ 13 জন জম্মু কাশ্মীৰ ৰাইফলত লেফটেনেণ্ট পদত নিযুক্তি দিছিল। পিছত মাৰ্চ 1998ত তেওঁক য়ং অফিচাৰ্ছ কোৰ্ছ সম্পূৰ্ণ কৰিবলৈ ইনফেণ্ট্ৰি স্কুলত 5 মাহৰ বাবে মধ্যপ্ৰদেশ পঠাইছিল। কোৰ্ছ সম্পূৰ্ণ হোৱাৰ পিছত তেওঁক আলফা গ্ৰেডিঙেৰে সন্মানিত কৰিছিল আৰু জম্মু কাশ্মীৰত নিজৰ বেটেলিয়নত আকৌ সোমাইছিল। তেওঁ 1999ত কামাণ্ডো ট্ৰেইনিঙৰ লগতে বহু ট্ৰেইনিঙৰ বেল্টছো পূৰ কৰিছিল, যাৰ ফলত তেওঁৰ কম্বেট স্কিলছ বহু বাঢ়িছিল। কাৰ্গিল ৱাৰৰ সময়ত তেওঁ হোলী উৎসৱত সেনাৰ পৰা ছুটী লৈ নিজৰ পৰিয়ালক লগ কৰিবলৈ ঘৰলৈ আহিছিল। তাত তেওঁ সকলোতকৈ ভাল বন্ধু মানে প্ৰেমিকা ডিম্পলক লগ পালে। সেই সময়তে যুদ্ধ আৰম্ভণিও হৈছিল। তাত লেফটেনেণ্ট বিক্ৰম বাট্ৰাই কৈছিল, হয় মই ভাৰতীয় পতাকা উৰুৱাই আহিম, নহয় পতাকাত সোমাই আহিম, কিন্তু মই আহিম নিশ্চয়। এই কথাষাৰে পৰিয়ালৰ সকলোৰে মন সেমেকা কৰি দিছিল। তাৰ পিছত লেফটেনেণ্ট বিক্ৰম বাট্ৰা পুনৰ নিজৰ ডিউটিলৈ ঘূৰি গৈছিল। এতিয়া তেওঁৰ চকুৰ আগত আহি পৰিছিল জীৱনৰ সকলোতকৈ ডাঙৰ পৰীক্ষা। জুন 1999ত তেওঁৰ কোম্পানীটোক কাৰ্গিল যুদ্ধলৈ পঠিয়াইছিল। কুবেৰ ৰকিনাথ স্থানটো জিকাৰ পিছত বিক্ৰম বাট্ৰা কেপ্টেইন বনাইছিল। তাৰ পিছত শ্ৰীনগৰৰ লে মাৰ্গৰ ঠিক ওপৰত সকলোতকৈ মহত্বপূৰ্ণ 510 পাকিস্তানী সেনাৰ পৰা মুক্ত কৰিবলৈ কেপ্টেইন বাট্ৰা কোম্পানীটোক দায়িত্ব দিছিল। কেপ্টেইন বাট্ৰাই নিজৰ কোম্পানীৰ লগত ঘূৰি পূব দিশৰ পৰা সেই জেগাত গৈছিল। সত্য গম নোপোৱাকৈ তাহাঁতৰ
ওচৰ পাইছিলগৈ কেপ্টেইন ভাট্টাই নিজৰ বীৰ জোৱানসকলৰ লগত শত্ৰুৰ ঠিকনাত ডাইৰেক্ট এটেক কৰিছিল। সকলোতকৈ আগত থাকি কোনো ভয় নকৰাকৈ শত্ৰুৰ ওপৰত জঁপিয়াই পৰিছিল। মুখামুখি যুদ্ধত তেওঁ 4টাকৈ শত্ৰুক মাৰিছিল। বহুত দুৰ্গম ক্ষেত্ৰ হোৱাৰ পিছতো বিক্ৰম ভাট্টাই নিজৰ জোৱানসকলৰ লগত 30 জুন 1999 পুৱা 3:30 এই শিখৰটো নিজৰ আণ্ডাৰত কৰিছিল। কেপ্টেইন বিক্ৰম ভাট্টাই ৰেডিঅ'ৰ দ্বাৰা যেতিয়া নিজৰ উইনিং এনাউন্সমেণ্ট দিল মাংগে মোৰ বুলি কৈছিল তেতিয়া সেনাৰ লগতে গোটেই দেশতে তেওঁৰ নাম বিয়পি পৰিছিল। সেই সময়তে বিক্ৰমৰ কোড নেম শ্বেৰ শ্বাহৰ লগতে তেওঁ কাৰ্গিল শ্বেৰৰ উপাধি দিছিল। তাৰ পিছদিনা ৰিগ 5140ত ভাৰতীয় পতাকাৰ লগত বিক্ৰম ভাট্টা আৰু তেওঁৰ টীমৰ ফটো মিডিয়াত আহিছিল। গোটেই দেশে যদিও এই জিকাৰ আনন্দ কৰিছিল, কিন্তু কেপ্টেইন বিক্ৰম ভাট্টাৰ এই জয় ইমান ডাঙৰ নাছিল। আৰু সেয়েহে তেওঁ ইয়াতে নৰৈছিল। ইয়াৰ পিছত ভাৰতীয় সেনাই 7 জুলাই 1999 .4875 শিখৰক নিজৰ আণ্ডাৰ কৰিবলৈ অভিযান আৰম্ভ কৰিছিল। ইয়াৰ কাৰণে কেপ্টেইন বিক্ৰম ভাট্টাৰ কোম্পানীটোকে ইয়াৰ দায়িত্ব দিছিল। এইটো এনেকুৱা কঠিন ঠাই আছিল যে দুয়োটা ছাইডৰ পৰা থিয় থিয় পাহাৰ আছিল আৰু একমাত্ৰ সেই ঠাইতে শত্ৰুৱে বাহৰ পাতি আছিল। এই অভিযান সম্পূৰ্ণ কৰিবলৈ কেপ্টেইন বিক্ৰম ভাট্টাই নেৰো প্লেটৰ ওচৰৰ পৰা শত্ৰুৰ বাহৰক আক্ৰমণ কৰিবলৈ নিৰ্ণয় লৈছিল। যুদ্ধৰ সময়ত মুখামুখি যুঁজত কেপ্টেইন বিক্ৰম ভাট্টাই 5টা শত্ৰু সৈনিকক পইণ্ট ব্ল্যাঙ্ক বেছত মাৰিছিল আৰু তেতিয়া তেওঁ শত্ৰু স্নাইপাৰৰ পইণ্টত আহি গৈছিল আৰু তেওঁ বহু গুৰুতৰ আঘাত পাইছিল। তাৰ পিছতো তেওঁ চুচৰি শত্ৰুৰ ওপৰত গ্ৰেনাইড দলিয়াইছিল আৰু সকলোকে মাৰি শেষ কৰিছিল। এই যুদ্ধত তেওঁ সকলোতকৈ আগত থাকি এক অসম্ভৱ কাৰ্য সম্পূৰ্ণ কৰিছিল। নিজৰ গুৰুতৰ আঘাতৰ পিছতো বিক্ৰমে হাৰ মনা নাছিল আৰু নিজৰ সেনাৰ কোম্পানীটোক আগবাঢ়ি শত্ৰুক এটেক কৰিবলৈ প্ৰেৰণা দিছিল। কিন্তু তেওঁ গুৰুতৰ আঘাতৰ বাবে আৰু গাত গুলী লগাৰ বাবে তেওঁ ৱাৰ জোনতে নিজৰ প্ৰাণ ত্যাগ কৰিছিল। সেইদৰে তেওঁ বীৰগতি প্ৰাপ্ত কৰিছিল আৰু তেওঁ শেষ উশাহলৈকে ভাৰত মাৰ কাৰণে যুঁজিছিল। সেয়েহে কেপ্টেইন বিক্ৰম ভাট্টা আমাৰ দেশৰ জনতাৰ বুকুত সদায় অমৰ হৈ ৰ'ল। বন্ধুসকল, আমি এতিয়ালৈকে কেপ্টেইন বিক্ৰম ভাট্টাই যুদ্ধস্থলীত দেখুওৱা তেওঁৰ সাহসৰ বিষয়ে জানিলোঁ আৰু এতিয়া আমি তেওঁৰ লভ ষ্টৰীৰ কথা কওঁ। তেন্তে এটা মিডিয়া ৰিপৰ্টৰ মতে কেপ্টেইন বিক্ৰম ভাট্টাৰ প্ৰেমিকাৰ নাম ডিম্পল সীমা আছিল। কয় যে বিক্ৰম ভাট্টা আৰু ডিম্পল সীমাই 1995 চনত লগ পাইছিল। তাৰ পিছত 1996 বিক্ৰম ভাট্টা সেনাত সোমাইছিল। কেপ্টেইন বিক্ৰম ভাট্টা শ্বহীদ হোৱাৰ পিছতো তেওঁৰ প্ৰেমিকা আজিও বিক্ৰমৰ প্ৰেমৰ সাৰথি হৈ জীয়াই আছে। ডিম্পলে আজিলৈকে বিয়া নহ'লে আৰু এটা ইণ্টাৰভিউত তেওঁ এইটোও কৈছিল যে যেতিয়া এবাৰ মই বিক্ৰমক বিয়াৰ কথা ক'লোঁ তেতিয়া তেওঁ একো নোকোৱাকৈ নিজৰ জেপৰ পৰা এখন ব্লেড উলিয়ালে আৰু নিজৰ আঙুলি কাটি তেজেৰে ডিম্পলৰ মূৰত শিৰত দিছিল। বন্ধুসকল, এয়াই আছিল কাহিনী বিক্ৰম ভাট্টাৰ। যদি আপুনি তেওঁৰ জীৱনৰ ওপৰত বনোৱা এই ভিডিঅ'টো ভাল পালে তেন্তে আপুনি এই ভিডিঅ'টো লাইক কৰিব আৰু এনেকুৱা ভিডিঅ' বাৰে বাৰে চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।